নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি এটা বৃহৎ ঘোষণা কৰিলে যে মুখ্যমন্ত্ৰী ডাঙৰীয়া দেৱে যে অহা 22 ছেপ্টেম্বৰ তাৰিখে 12,000 পোষ্টত মানে নিযুক্তি দিয়া হ'ব, অৰ্থাৎ চাকৰি পাৰ্মানেণ্টভাৱে মানে নিযুক্তি পত্ৰ প্ৰদান কৰা হ'ব। চ' এই কথাটো ঘোষণা কৰিলে আজি হিমন্ত বিশ্ব ডাঙৰীয়া শৰ্মাই। চ' ইয়াৰে কি পোষ্টত মানে নিযুক্তি পত্ৰ দিয়া হ'ব, তো অসম পুলিচৰ SIৰ লগতে 5,200 পদৰ লগত 6,800 পদত নিযুক্তি দিয়া হ'ব। মানে 5,200 পদৰ ভিতৰত মানে অসম পুলিচৰ 5,200 পদৰ ভিতৰত SIৰ যিসমূহ পৰীক্ষাৰ্থীয়ে পৰীক্ষা দিছে সেইসমূহৰ লগতে বিভিন্ন ধৰণৰ ধৰি লওক কিছুমান মেডিকেলৰো দিছে এক্সাম। চ' তেনেকুৱা ধৰণৰ কিছুমান পদত 22 ছেপ্টেম্বৰ 2022 তাৰিখে নিযুক্তি পত্ৰ দিয়া হ'ব। চ' এই কথা আজি মুখ্যমন্ত্ৰী ডাঙৰীয়া হিমন্ত বিশ্ব শৰ্মা দেৱে ঘোষণা কৰিছে। গতিকে মনত ৰাখিব তাৰিখটো যে 22 ছেপ্টেম্বৰ 2022 তাৰিখে অসম পুলিচে SIৰ লগতে 5,200 পদৰ লগত 6,800 পদত নিযুক্তি দিয়া হ'ব। এই এখন টুইটাৰত মুখ্যমন্ত্ৰী ডাঙৰীয়া দেৱে এনেকুৱা এখন ফটো শ্বেয়াৰ কৰিছিলে। চ' তাৰ পৰা মই আপোনালোকক দেখুৱাইছোঁ। নিউজটো এবাৰ চাই লওক আপোনালোকে। 12,000 পোষ্টত ছেপ্টেম্বৰৰ 22 তাৰিখে নিযুক্তি প্ৰদান কৰা হ'ব।